নমস্কাৰ বন্ধুসকল, হিমাদীপাজ কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি এটা সাবুদানাৰ ক্ষীৰ বনাবলৈ লৈছোঁ। হেল্ডি হয় এই ক্ষীৰটো। সো আপোনালোকেও ঘৰত বনাই সৰু ল'ৰা ছোৱালী আছে যদি খুৱাব পাৰিব আৰু নিজেও খাব পাৰিব। তাৰ কাৰণে মই অলপ সাবুদানা এনেধৰণে পানীত আধা ঘণ্টা তিয়াই ৰাখিছিলোঁ আৰু আধা ঘণ্টাৰ পাছত এটা পেনত মই গাখীৰ এপোৱা এনেকৈ গৰম হ'বলৈ দিছোঁ। ইয়াতে মই দুটা তেজপাতো এড কৰি দিছোঁ আৰু মোৰ ওচৰত অলপ কেশৰ আছিলে, তো কালাৰ উঠিবৰ কাৰণে মই অলপমান কেশৰো ইয়াতে এড কৰি দিছোঁ। আপোনালোকে এই ৰেচিপিটো আগতে এনেকৈ বনাই খাইছেনে সাবুদানাৰ? যদি বনাই খাইছে কমেণ্ট কৰি জনাব আৰু আপোনালোকে কেনেকৈ বনায় তাকো জনাব। মই সাবুদানাৰ ক্ষীৰ এনেধৰণেই বনাওঁ, সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। ইয়াতে মই তিয়াই ৰখা সাবুদানাখিনি এড কৰি দিলোঁ আৰু এইখিনি অলপ সময় উতল অহাৰ পিছত মই সৰু সৰুকৈ কাটি ৰখা কাজু বাদাম কেইটামানো এড কৰি দিছোঁ। এইখিনি উতল আহি গৈছে। এতিয়া চেনি অলপ দিছোঁ সোৱাদৰ অনুসৰি। মই বেছি চেনি নাখাওঁ, অলপ কমকৈ দিছোঁ। আপোনালোকে যদি বেছি চেনি খায় তেতিয়াহ'লে মিঠাটো বেছি হ'বৰ কাৰণে অলপ চেনি বেছিকৈ এড কৰি দিব পাৰে। এইখিনি অলম'ষ্ট হৈ গৈছে। ইয়াতে মই এতিয়া ঘি এচামুচ এড কৰি দিছোঁ আৰু শেষত মই ডালচেনি আৰু ইলাইচি গুড়ি আছিলে সেয়া মই অকণমান ইয়াতে এড কৰি পেলাই এইখিনি নমাই দিছোঁ। এয়া মোৰ ৰেডি হৈ গৈছে ক্ষীৰ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব আৰু যদিহে ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে মোৰ ফালৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ।